হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল নীলিমা SD মেমৰি। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু বৰ্তমান আমিও ভালে আছোঁ। আৰু দেখিছে আমি SD আৰু মই দুয়োজনে জুই পোহাই আছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো অকণমান সৰু মৰু এটা ব্লগ শ্বেয়াৰ কৰোঁ বুলি মোবাইলটো অন কৰি লৈছোঁ। আৰু আমি দুয়োজনে এনেকৈ জুই পোহাই আছোঁ আৰু আমি দুয়োজনে এনেকৈ ঠাণ্ডা দিনত জুই পোহাই খুবেই ভাল পাওঁ। আৰু আমাৰ দৰে কোনে কোনে এনেকৈ জুই পোহাই ভাল পায় ঠাণ্ডা দিনত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ঠাণ্ডা দিনত অকণমান হ'লেও এনেকৈ জুই পোহাই পাব লাগে, তেতিয়া মনটো ভাল লাগে। আৰু জীৱন এটাই পাইছোঁ, গতিকে নিজৰ ভাল পোৱা কামখিনি কৰিব লাগে আৰু নিজকে সুখী ৰখাটো আমাৰ নিজৰে দায়িত্ব। গতিকে আমি দুয়োজনে এনেকৈ সময় কটাই আছোঁ, এনেকৈ কথা পাতি পাতি জুই পোহাই আছোঁ। আৰু এফালে দোকানো খোলা আছে, লগত এফালে দোকানো চাই আছোঁ আৰু জুইও পোহাই আছোঁ। আৰু আজি আমাৰ এই সৰু মৰু ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। গতিকে সকলোৱে আপোনালোকেও ভালে থাকিব আৰু সুস্থ থাকিব। আজিলৈ আহিছোঁ, বাই বাই সকলোকে।